চৰকাৰী ঘৰৰ স্যাংচন অৰ্ডাৰ আপুনি কেনেকৈ ডাউনলোড কৰিব আজিৰ এই ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণকৈ দেখুৱাম আপোনাৰ নামৰ চৰকাৰী ঘৰৰ স্যাংচন অৰ্ডাৰ আপুনি কেনেকৈ ডাউনলোড কৰিব আপুনি সম্পূৰ্ণকৈ শিকিব পাৰিব এই ভিডিঅ'টোত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ দেখাৰ পিছত আপোনাৰ যদি মনত হয় যে নহয় এই ভিডিঅ'টোৰ পৰা মই কিবা অলপ শিকিব পাৰিছো তেনেহলে আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ থাকিব আপুনি মোৰ ভিডিঅ'ত এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা চৰকাৰী নতুন নতুন আঁচনিৰ খবৰ আপুনি সকলো মানুহৰ আগত পাবলৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব তেন্তে আহক চাই লও সেই প্ৰচেছটো আপুনি কেনেকৈ আপোনাৰ স্যাংচন অৰ্ডাৰটো আপুনি ডাউনলোড কৰিব আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপুনি ইয়াত লিখিব ৰিপৰ্টিং REPORTING আপুনি এনেকুৱাকৈ লিখিব আপুনি এনেকুৱাকৈ লিখাৰ পিছত আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি এইফালে চাব reporting.nic.in আপুনি ইয়াত এটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব তাৰ পিছত আপুনি কি কৰিব আপুনি এইফালে চাওক 3 লাইন আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি তলফালে আহিব চাওক ডেস্কটপ সাইট আপুনি এই বক্সত এটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইফালে চাব হোম এবাউট আস ষ্টেক হোল্ডাৰ্স আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস আহিব চাওক ওপৰত চাওক বেনিফিচিয়াৰী আপুনি ইয়াত ক্লিক কৰিব একেবাৰে ওপৰত তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস আহিব আপুনি এইফালে চাব ইন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সো আপুনি ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব লাগিব সো আপুনি যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো নাজানে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি কেনেকৈ উলিয়াব সেই ভিডিঅ'ৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিছো আপুনি সেই ভিডিঅ'টো চাই আপোনাৰ নাম্বাৰটো আপুনি উলিয়াব পাৰিব সো মই মোৰ নাম্বাৰটো লিখি আছো আপুনি উলিয়াই এনেকুৱাকৈ লিখিব এইফালে চাওক মই নাম্বাৰটো লিখিছো AS230 সো এনেকুৱাকৈ আপুনি লিখিব লিখাৰ পিছত সাবমিট কৰিব এইফালে চাওক সাবমিট ইয়াত ক্লিক কৰিব সাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত চাওক এনেকুৱাকৈ এটা ইন্টাৰফেস আহিব সো এটো হল চাওক স্যাংচন অৰ্ডাৰ আপুনি এইফালে চাব ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাব তাৰ পিছত চাওক স্যাংচন অৰ্ডাৰ ডাউনলোড ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক PDF আপোনাৰ মোবাইলত PDF ফাইলত ডাউনলোড হৈ যাব সো গাইস এটো হল আপোনাৰ স্যাংচন অৰ্ডাৰ সো আপুনি এনেকুৱাকৈ আপোনাৰ ঘৰৰ স্যাংচন অৰ্ডাৰটো আপুনি ডাউনলোড কৰিব পাৰিব সো গাইস নিশ্চয় আপুনি এই ভিডিঅ'ৰ পৰা অলপ হলেও শিকিব পাৰিছে যদি আপুনি অলপ হলেও শিকিব পাৰে যদি ভাল লাগিছে তেন্তে কিন্তু আপুনি এটা লাইক কৰিব মোৰ ভিডিঅ'ত আৰু আগলৈ এনেকুৱা চৰকাৰী নতুন নতুন আঁচনিৰ খবৰ আপুনি সকলো মানুহৰ আগত পাবলৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব আৰু আপোনাৰ সমস্যা বিষয়ে কিন্তু আপুনি কমেন্ট কৰিব সো গাইস আজিৰ বাবে ইমানতে বিদায় লৈছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ